Hi guys, welcome back to my YouTube channel. আৰু আজি পুনৰ এটি নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো। লাইক কৰিব, শেয়াৰ কৰিব, সব কৰিব না হ'ব। আৰু আজি দেখিছে ড্ৰেছ দেখিছে এইফালে আমাৰ বেটাটো আছে। মানে আজি গৈ আছো বিহু উৰাবৰ কাৰণে। আজি আমাৰ গাঁৱত বিহু উৰাব। তো গতিকে বিহু উৰুৱা স্থানলৈ গৈ আছো। এইফালে এটা আছে বিনা ধুতি ওলাইটো। আৰু যেহেতু বিহু উৰাব লাগিব গতিকে তামোল পাণ লাগিব আৰু এইফালে তামোল পাণ ৰেডি কৰি থোৱা হৈছে। এয়া চাওক তামোল পাণ ৰেডি কৰি থকা হৈছে আৰু লগতে এইফালে চাওক ল'ৰাখিনি গোটেইখিনি ৰেডি হৈ আছে। পূৰা বিহু উৰাবলৈ গোটেই ল'ৰাখিনি আহিছে আৰু আহিবলৈ বাকী আছে। এজন এজনকৈ আহি আছে আৰু এই গছজোপা চাওক, এই গছজোপাৰ তলতে আমি বিহুটো উৰাম। আমাৰ এইজোপাই বিহুতলী। তো গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো, আমি কেনেকৈ ধৰণে হুঁচৰি গাওঁ, কেনেকৈ বিহু উৰাম। এইজন আমাৰ গাঁওৰা। নমস্কাৰ। এই হাতত ঢেৰ পইচা লৈ আছাচোন তুমি। আজি লাষ্ট বিহু, গতিকে চবেই অহিনা দক্ষিণা দিছে আৰু বঢ়িয়া 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 একদম স্মৰণ কৰি গুৰুজনাৰ ঈশ্বৰ গৰখীয়া ৰাইজ বঢ়িয়া। এইফালে সকলোৱে অহিনা 2 টকা দিছে সকলোৱে, আৰু যিহেতু বিহু উৰুৱা হ'ব। ঢুলীয়া 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 চেঞ্জ লাষ্ট কৰিলে অকণমান গান এটা গাব। কিয় ডেকালা গান গাব নাই। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ এই গছজোপা। আৰু গছজোপাত এতিয়া বৰ্তমান সেৱা কৰি মেলি গামোচা পিন্ধোৱা হ'ব আৰু তামোল পাণ দিয়া হ'ব। গোল হৈ যা পটাপট। এইফালে আছে আমাৰ এজন ব্লগাৰ দেই, কি নাম আছিলে? গদা ব্লগ। আপোনালোকে চাব এয়া চেনেলটো, মই দি দিম বাৰু লিংকটো। এইফালে এটা কেমেৰামেন এইফালে পূৰা চলি আছে তাৰ ভিডিঅ' দেই। যাম আৰু যিহেতু সন্ধিয়া হৈ গ'ল গতিকে ফুটেজবিলাক ইমান ভাল অহা নাই। বেলিটো যিহেতু ডুবি গ'ল, তথাপিও চেষ্টা কৰি আছোঁ আপোনালোকক দেখুৱাই যাবলৈ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। অলপ কোৱালিটি বেয়া হ'ব পাৰে কাৰণ যিহেতু সন্ধিয়া হৈ গ'ল, গতিকে অকণমান আপোনালোকে চাব আৰু উপায় নাই। পুৰা ৰাস্তাত গৈ আছো। মজা মজা মজা। বোকা পানী লাগিব ঘৰতে থাকিবা পদুম আহিব নৈ কৰিবা পদুম আহি নুবন কৰিবা পদুম সময় লগাবা
বলক 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 বঢ়িয়া ঐ কোনে খাবি শাস্ত্ৰঘৰ ইয়াত সকলো এতিয়া ধুনীয়াকৈ হাঁহ ভাগি কৰা হ'ব আৰু যাতে একো দায় দুখ থাকি যাব নালাগে আৰু গাঁৱৰ বিহু যোৱা গালো বঢ়িয়া বিহু চাইছে শংকৰদেৱে আলোচনী কৰি থৈ যোৱা যিটো এইটো দীপাংকৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰাম এদি দি দিম বাৰু দেই বহুত হেভি ফেমিলি ইনষ্টাগ্ৰাম ফেমিলি চবেই চাবগৈ ভিডিঅ'বিলাক